আৰম্ভ কৰা এম বজাৰ আজি প্ৰায় 20-22 দিনমান হৈছে, কিন্তু ইয়াত কেইবাজনো চিকিউৰিটি গাৰ্ড কালিৰ পৰা ইয়ালৈ আকৌ পুনৰ নাহিবি, তহঁতৰ চাকৰি নাই বুলি খেদি দিয়াৰ ফলশ্ৰুতিত আজি বীৰ লাচিত থানা ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছে। আৰু ইতিমধ্যে বন্ধ হৈ আছে। 10টা বজাৰ পৰা খোলা এম বজাৰ এতিয়া বন্ধ হৈ আছে। এই ধৰণে মনোমালিন্য কৰিলে নহ'ব, কাৰণ ইয়াত কিবা এটা পোষ্টত লৈ 10-12 দিন 15 দিনৰ পিছতে যদি নালাগে আহিব, তেনেকৈ পইচাও ৰাখি থৈছে, 1500কৈ লৈছেও এটা নিয়োগ বা এজন চিকিউৰিটি গাৰ্ডৰ কাৰণে। এইদৰে এম বজাৰে যি থলুৱা বিৰোধী নীতি কৰিছে তাৰ প্ৰতিবাদ হৈছে, আৰু আমি দেখাই থাকিম প্ৰতিবাদ কেনেকুৱা হয়, কি অৱস্থা হয়গৈ। ক'লে বোলে এইবোৰ কিবা কাপোৰৰ কাৰণে বোলে 1500 টকা এটা লাগে। তেতিয়া 1500 টকাটো য'ৰ ত'ৰ পৰা আনি মেলি যোগাৰ কৰি দিলোঁ। তাৰপৰা ল'ৰাটো ৰেগুলাৰ আহি আছে দোকানখনলৈ। তাৰপৰা কালি দিনটো শুই আছে। মই বোলো কি হ'ল, বোলে মোক উলিয়াই দিলে। কেলৈ উলিয়াই দিলে মই নাজানো। এইটো 1500 টকাটো কি ক'লে? 1500 টকাটো নাই দিয়া, আৰু এমাহে যে খাটিলে মোৰ এই নাই দিয়া। এমাহে খাটিলে যে ৰাতিপুৱা 9টাতে আহে, ৰাতি 9টা-10টাত যায়। নোযোৱালৈকে মই নুহো, বহি থাকোঁ। তেতিয়াহ'লে মোক ন্যায়টো কৰি দিয়ক। কোনে লৈছিলে 1500 টকাটো? এয়া মানুহ এজনে লৈছিলে। নামটো কি? হা, পৱন। অঁ, মোৰ নাতিজনীকো তেনেকৈ গাদৰাই কৰিলে। এবাৰ মেট্ৰিক দিছিলে, ছোৱালীজনীয়ে বেয়া কৰিলে কাৰণে কিজানি কিবা এটা মূৰ মাৰি খাবলৈ পাৰিব। দেখিলে বেয়া লাগিব তোমালোকৰ ছোৱালীজনী, জানা নাই? মোৰ সোতৰ তাৰিখৰ পৰা মই ডিউটি কৰিছোঁ ইয়াত। তেওঁলোকে প্ৰথমতে কোৱা নাছিলে ইয়াত কেইজন ল'ম কি কথা। আমাক যেতিয়া 14-15 দিন হৈ গ'ল, তাৰপিছত তেওঁলোকে কৈছে কি বোলে তোমালোকৰ ইয়াত পাঁচজন ৰাখিম, বাকীকেইজন তোমালোকক উলিয়াই দিম। গ'ল কথা গ'ল। তাৰপিছত তেওঁলোকে কৈছে কি আমাৰ পৰা 150 পইচা লৈছে 1500কৈ, সেইটোও লৈছে। তাৰপিছত কি কৈছে তেওঁলোকে আমাক ফোন কৰি কৈছে তোমালোক আজিৰ পৰা কামৰ পৰা আহিব নালাগে, কামলৈ আহিব নালাগে। তাৰপৰা যিটো ড্ৰেছ দিছিলোঁ সেইটো তোমালোকে বোলে ঘূৰাই দিয়া। তাৰপিছত তোমালোকক আৰু বোলে বেলেগ ঠাইত আমি পোষ্টিং দিছোঁ, তোমালোক আজিৰ পৰা আহিব নালাগে। তাত তেওঁলোকে কৈছে বোলে, তাৰপৰা আমি সুধিলোঁ কেলৈ নহয় ইয়াত বোলে আমি 5টা ৰাখিম। আমিতো প্ৰথমতে গম নাপাওঁ 5টা ৰাখিব 3টা ৰাখিব। আমাক তেওঁলোকে ক'ব লাগিছিলে যে আমি এই কাগজখন লওঁতে ক'ব লাগিছিলে যে ইয়াত আমি অকল 5টা ৰাখিম, কিন্তু তেওঁলোকে সেইটো নকৰি কি ক'লে গোটেই 7টা আছিলে। আৰু পূজা টাইমতো আমাক অভাৰ টাইম খটালে। অভাৰ টাইম খটাই কৰি পিনি ইয়াত আমাক কাম কৰিলে। সময়ত বিপদৰ সময়ত তেওঁলোকে লৈ পিনি পিছত কি কৰিলে, আমাক আকৌ বেলেগ এঠাইত আমাক হেৰি কৰিলে, জইন কৰিবলৈ ক'লেগৈ। আমি কি কৰোঁ, আমিতো ইয়াত কৰিম বুলি কাগজ দিছিলোঁ বা আমাক তেওঁলোকে কাগজ লৈছিলে, কিন্তু তেওঁলোকে সেইটোৱে নকৰি তোমালোক বোলে কামৰ পৰা আহিব নালাগে কামলৈ, আৰু সেইটোৱে। আমাৰ থলুৱা যুৱক যদি শোষণ আৰু অনিয়ম কৰিছে, ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 11-12 বজালৈকে তেওঁলোকক কামত লগাইছে। যি লেবাৰ ৰেট 6 ঘণ্টা 8 ঘণ্টাৰ যি 48 ঘণ্টাৰ ভিতৰত 72 ঘণ্টা কামত লগাইছে, তেওঁলোকক OT দিয়া নাই। OTটো মালিকে লৈছোঁ। চিকিউৰিটি নামত 1500 টকা, ড্ৰেছৰ নামত পইচা লৈছে। 7500 চেলাৰী দি আজিলৈকে তেওঁলোকক যি দৰমহা দিয়া নাই, আৰু বিনা একো নটিচ নিদিয়াকৈ তেওঁলোকক কামৰ পৰা উলিয়াই দিছে। আৰু তেওঁলোকে ইমানে মতালি কৰিছে। আমাৰ ইয়াত থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে, আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ। এম বজাৰ নামৰ এটা প্ৰতিষ্ঠান আহিছে, আমি উৎফুল্লিত হৈছোঁ। কিন্তু তেওঁলোকৰ যি এই বণিক গোষ্ঠী অনিয়ম, তেওঁলোকে যি অত্যাচাৰ শোষণ কৰিছে আৰু কাম কৰাৰ নামত আৰু তেওঁলোকক বোলে ছোৱালী বোলে ফিজিকেল ফিটনেছ ভাল লাগে, তেনেকুৱা ধৰণৰ কথা। সিহঁতক ধুনীয়া চেহেৰা লাগে। ইয়াত ফেশ্বন শ্ব' খুলিছেনে নে এম বজাৰৰ বস্তু বিকিবলৈ? আৰু ইয়াত যি কি কয় তেওঁলোকে ইণ্টাৰভিউ পাতিছিলে, ইণ্টাৰভিউত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ লাগে, গ্ৰেজুৱেশ্যন লাগে। 10 পাছৰ ল'ৰা নলয়। 10 পাছৰ ল'ৰাকেইটাক যদি নলয়, সেইকেইটা সদায় প্ৰগ্ৰাম মেছেজ যোগালি কৰিব নি? তেওঁলোকে চেলছৰ কাম নকৰি কৰিব কি? আৰু এই অনিয়ম এই বীৰ লাচিত নায়কে কেতিয়াও সহ্য নকৰে। বীৰ লাচিত নায়কে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু কৰি আছে। আজি এম বজাৰ বন্ধ কৰি দিয়া আছে, অনিৰ্দিষ্টকালীন বন্ধ হ'ব। তেওঁলোকে যদি আমাৰ লগত আলোচনা নকৰে আৰু যাক কামৰ পৰা উলিয়াই দিছে তেওঁলোকক যদি অনতিপলমে আকৌ কামত নিযুক্তি নিদিয়ে, আৰু তেওঁলোকৰ যি চিডুৱেল 9 ঘণ্টা যদি ডিউটি কৰি নিদিয়ে, তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ, মানি নলওঁ। আমাৰ প্ৰতিবাদ চলি থাকিব। ক'ৰবাত জনাইছে তেওঁলোকক কণ্টিনিউ কৰিব দিছে, আৰু বাকী যিখিনিসমূহ দাবী আছে সেইখিনি আমাক মানে এখন পত্ৰ লিখি দিব দিছে। তাকে আলোচনা কৰা হ'ব। তাৰপিছত ওপৰ অথৰিটিৰ লগত আমি কথা পাতিম। শিমলুগুৰিস্থিত যিখন এম বজাৰ, এই এম বজাৰখনে সম্পূৰ্ণৰূপে কৰ্মচাৰীসকলক শোষণ আৰু বঞ্চিত কৰি আহিছে। আমি বাৰে বাৰে তেওঁলোকক কেইবাবাৰো আলোচনা বিলোচনা কৰিছোঁ, অৱগত কৰিছোঁ যে আপোনালোকে যি ধৰণে কৰ্মচাৰীসকলক লেবাৰ এক্টৰ মতে কাম লগাব লাগে, তেওঁলোকে কিন্তু অভাৰ লগাই আছে। সকলোকে দেখিব দৈনন্দিন পূজা সময়লৈকে আপোনালোকে বৰ্তমান সময়লৈকে 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা এনেধৰণে কাম লগাইছে। তাৰ কোনো অভাৰ টাইম বোলা বস্তুটো নাই, খোৱা বোৱা নাই, কোনো ধৰণৰ একো দিয়া নাই।
আৰু তাৰ উপৰিঞ্চি যিসকল চিকিউৰিটি আছে চিকিউৰিটিসকলক পুৱা 9 বজাৰ পৰা ৰাতি 12 বজালৈকে 15 ঘণ্টাকৈ কাম লগায় তেওঁলোকক, কিন্তু মজুৰি দিছে 7,500 টকা। বৰ্তমান সময়ত 7,500 টকা মজুৰি তেওঁলোকক কুকুৰে খটাৰ দৰে খটাইছে। কি ধৰণে হ'ব কেনেকৈ মানি ল'ম আমি? সম্পূৰ্ণৰূপে শোষণ আৰু বঞ্চিত কৰি আহিছে। তেওঁলোকক প্ৰায় 15,000 টকাৰ ওচৰা-ওচৰি তেওঁলোকক দৰমহা দিব লাগে মাহিলী, আৰু অভাৰ টাইম বোলা যিটো বস্তু অভাৰ টাইম বোলা বস্তুটো কোনো ধৰণৰ দিয়া নাই। তেওঁলোকে নিজৰ ড্ৰেছ পোজাকৰ কাৰণে 1500 টকাকৈ প্ৰদান কৰিবলগীয়া আছে। আৰু এতিয়া তেওঁলোকক কি কৈছে 4-5জনক কামৰ পৰা ওলাই যা বুলি কৈছে। বিপদৰ সময়ত তেওঁলোকে প্ৰথম খোলোতে চিকিউৰিটিকেইজনক ল'লে, আৰু এতিয়া তেওঁলোকক ওলাই যা বুলি কৈছে। কি মানুহৰ জীৱনক লৈ হেতালি খেলিব, আমি কি মানি ল'ম? সেইকাৰণে আজি এম বজাৰ বন্ধ কৰি দিছোঁ যে অভাৰ টাইম যিটো ব্যৱস্থা সেইটো বন্ধ কৰিব লাগিব। যদি অভাৰ টাইম কৰে 8 ঘণ্টাতকৈ যদি অধিক কোনোবা যদি কৰ্মচাৰীয়ে কাম লগায় তেতিয়া অভাৰ টাইমৰ যিটো পে' সেইটো কৰিব লাগিব। আৰু লগতে যিসকল কৰ্মচাৰীক উলিয়াই দিছিলে তেওঁলোকৰ কৰ্মচাৰীসকলে পুনৰ মকৰল কৰিব লাগিব। যদি নকৰে এম বজাৰ ভৱিষ্যত দিনত সম্পূৰ্ণৰূপে বন্ধ কৰি দিম, আমি একদম স্পষ্ট ভাষাত জনাই দিছোঁ। সপ্তাহত বন্ধৰ কথাটো কিবা কৈছে নেকি? সপ্তাহত এদিন বন্ধ দিব লাগে, এইটো একদম লিগেল। তেওঁলোকে 48 ঘণ্টা কাম লগাব লাগে, 6 দিনত 48 ঘণ্টা কাম লগাব লাগে, এদিন বন্ধ দিব লাগে। তেওঁলোকে সেইটো নকৰি বিভিন্ন ধৰণৰ আঘুৰা বাঢ়ি আছে। আমি স্পষ্ট ভাষাত তেওঁলোকক জনাইছোঁ যে সপ্তাহটোত এদিন বন্ধ। যোনদিনাই বিচাৰে তেওঁলোকক চিফ বাই চিফ তেওঁলোকে বন্ধ তেওঁলোকক এদিন দিব লাগিব। তাত কোনো ধৰণৰ মজুৰি কাটিব নোৱাৰিব। যিটো প্ৰাপ্য দিবই লাগিব। প্ৰাপ্য যদি বঞ্চিত কৰে তেতিয়াহ'লে কিন্তু আমি ইয়াৰ ওপৰত ব্যৱস্থা ল'ম। আমি দুবাৰকৈ তেওঁলোকৰ আলোচনা কৰাৰ পাছত তেওঁলোকক গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে পুনৰ আজি আমি শিমলুগুৰি আঞ্চলিক সমিতিয়ে বিলোচনা প্ৰতিবাদ কৰিছোঁ। যদি তেওঁলোকে মানি নলয় আজিৰ ভিতৰত তেতিয়াহ'লে কাইলৈৰ পৰা পুনৰ কিন্তু এম বজাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। যি পৰ্যন্ত দৰকাৰ হ'লে প্ৰয়োজনত জেল যাবলৈ সাজু আছোঁ, কিন্তু এম বজাৰ কৰ্তৃপক্ষ মই মতালি কিন্তু চলিব দিয়া নহ'ব, আমি জনাই দিছোঁ একদম তীব্ৰভাৱে।